দোস্ত বেদান্ত ব্লগলৈ আপোনালোকৰ পুনৰ স্বাগতম। আজি মই আমাৰ ধাননি পথাৰখন দেখুৱাম বুলি ভাবিছোঁ। যদি আপোনালোকে ভাল পায় তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আমি দেখুৱাওঁচোন। এয়া আমাৰ ধাননি পথাৰ হয়, দেখিছে চৰাই উৰি ফুৰিছে। এয়া আমাৰ ধান হয়, এয়া ধান হৈছে আমাৰ এইসোপা ধান হয়, বেলেগৰো আছে। দেখিছে আমাৰ ধাননি পথাৰখন। এয়া গৈ থাক। আমাৰ ঘৰ পিছফালে হয় এখন পথাৰ। এয়া তাৰপিছত এইদিগি আমাৰ ঘৰ আছে, সেইটো আৰু এইদিগি এখন, সেইটো আমাৰ মটৰ। এই মটৰটো দেখিছে, এই মটৰটো আমাৰে হয়। এই মটৰটো দিয়ে আমি পথাৰত পানী দিওঁ। আৰু চাওকচোন পথাৰৰ ধানখিনি কিমান ধুনীয়া হৈছে। এই ধানখিনি আমি এইটো দিয়ে দিওঁ, এইখন জেগা দিয়ে দিওঁ। ঘৰ আহি পালোহি আৰু এজোপা আমাৰ ডালিম, মোৰ এটা দুখ লগা কথা যে আমাৰ ডালিমজোপা ছাগলী খাই গ'ল, মাত্ৰ দুটাহে বাচি থাকিল। এয়া এই দুটা হয়। তাৰপিছত এয়া হেৰি হয়, বিলাহী গছ এজোপা এজোপা, সেইজোপা এজোপা। তাৰপিছত এজোপা ছানফ্লাৱাৰ হয়, এজোপা গোলাপ হয়, আৰু এজোপা কপাহ হয়, এজোপা কপাহ হৈছে। তাৰপিছত এখন আমি জেওনা দিছোঁ যে ছাগলীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এখন জপনা দিছোঁ যে ছাগলী আহিব নোৱাৰে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আৰু বেছিকৈ পাৰোঁ তেতিয়াহ'লে সেইটো ব্লগলৈ কৰিম। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। বাই বাই।